Hey guys, welcome back to my channel Top 1 Assam. তো আজি আমি কথা পাতিব গৈ আছো WhatsAppৰ কিছুমান মক্কেলামিবোৰৰ বিষয়ে। ফেচবুকত বিভিন্ন ধৰণৰ মক্কেলামি হয় কিন্তু মই আজি কথা পাতিব গৈ আছো WhatsAppৰ মক্কেলামিবোৰৰ বিষয়ে। নহলে দেৰি নকৰি বলক ভিডিঅটো আৰম্ভ কৰো। Let's get started. সো আজি আমি কথা পাতিম WhatsAppৰ মক্কেলামিবোৰৰ বিষয়ে। ফেচবুকৰ যিবোৰ মক্কেলামি কৰে সেইবিলাকো বেছিভাগ লৰাই কৰা দেখা যায়। ছোৱালীও নথকা নহয়, তাৰে 30% ছোৱালীও আছে কিন্তু 70% লৰাই হয়। কিন্তু WhatsAppৰ যিবোৰ মক্কেলামি কৰে সেইবোৰ বেছিভাগ ছোৱালীহে কৰে। এতিয়া ক'ব গৈ আছো কোনটো মক্কেলামিনো বিশেষকৈ কৰে। সেই প্ৰথম ফাৰ্ষ্ট মক্কেলামিটো হৈছে ফৰৱাৰ্ড বা সেন্ড SMS। আৰে ভাই যিবিলাকেতো বনাইছে এইবিলাক পোকে কামুৰা গৰু সেন্ড SMS বনাবই মানুহক ডিস্টার্ব দিবলৈ। তহঁতেনো কিয় ফৰৱাৰ্ড কৰি মৰিব লাগে? এতিয়া ফাৰ্ষ্ট কথাটো হৈছে সেইটো। এতিয়া আপোনালোকে ভাবিছে সেন্ড SMS বা ফৰৱাৰ্ড SMS কোনবোৰ? নহলে মই বুজাই দিছো কোনবোৰ হৈছে সেন্ড SMS বা ফৰৱাৰ্ড SMS। It has magical powers. Share this message with your 5 friends and get good news by tonight. If you ignore this message, your mom will fall sick. Do it for your mom. Sorry. আৰু সবচে ভয়ানক হৈছে এইটো যিটো এক্সামৰ আগত আহে। এনেকৈ ফটো এখন থাকিব আৰু ফটোখনত তলপিনে লিখা থাকিব ক'ব এই SMS টো বা এই ফটোখন 20 জনলৈ ফৰৱাৰ্ড কৰা আৰু তুমি এক্সামত পাস কৰিবা। আৰে ভাই তই যদি নপঢ়ি নকৰি তই যদি খালি ফটোখনে ফৰৱাৰ্ড কৰি থাকো বা WhatsAppে চলাই থাকো ক'ত পাস কৰিবি? এনেও ফেল কৰিবি, সেইটো ক'বলগীয়া নাই, বাদ দিয়াহে। এতিয়া যদি আমি ফটোখনে ফৰৱাৰ্ড কৰোঁ কোনো পাস কৰিব নোৱাৰো, সেইটো জানা বুজা কথা। সেইকাৰণে এইবিলাক হৈছে পোকে কামুৰা গৰুৰ নিচিনা কাম কৰি যিবিলাকে বনাইছে। ইহঁতৰতো বেকাৰী মানুহ কাম বনায়, সিহঁতে নিজে এক্সাম নিদি এইবিলাক ফটো চটো বনাই আছে আৰু লোককো পাগল কৰি আছে। সেইকাৰণে এনেকৈ যিবিলাক SMS আহে এইবিলাক আপোনালোকে নিশ্চয় ফৰৱাৰ্ড কৰি এইটো কৰাটো বাদ দিয়ক। এইবিলাক এনেই, সেইটো কৈ লাভ নাই। নিজৰ মতে পঢ়িব কৰিব, পঢ়িলে এনেই পাছ কৰিব। এইটো মানে ফটোখন ফৰৱাৰ্ড কৰা বা এইটো শ্বেয়াৰ কৰিবলৈ একো প্ৰয়োজন নাই। যিবোৰে এনেকুৱা সেন্ড SMSবোৰ দিয়ে তাহাঁতক ঠিক কৰা এটা উপায় দিছোঁ মই, শুনা। যিবোৰে SMSটো দিছে তাহাঁতে SMSটো পঢ়াৰ প্ৰয়োজন নাই। তলত যি লিখা আছে তলৰখিনি ভালদৰে পঢ়া। তলত লিখা থাকিব 20 জনক 15 জনক যিমানজনক ফৰৱাৰ্ড কৰিব দিছে সেই গোটেইখিনি ভালকৈ চোৱা। যিমানবাৰ ফৰৱাৰ্ড কৰিব দিছে তুমি গোটেই SMSটো অল টোটেল কপি কৰিবা। কপি কৰি যিমানবাৰ ফৰৱাৰ্ড কৰিব দিয়া আছে তাকে সিমানবাৰ দি দিবা। সি মজা পাই যাব আৰু জিন্দগীত তোমাক তেনেকুৱা SMS নিদিয়ে। আৰু তেনেকুৱা কাম কৰা। মই মোৰ যিবিলাক WhatsApp কণ্টেক্ট আছে তেনেকৈ মই বহুতকে মোৰ ফ্ৰেণ্ড যিমান আছে মোকো বহুত ধৰণৰ এনেকুৱা দিয়ে। উপায় নাপায় মই ভিডিঅ'টো বনাইছোঁ। সেইকাৰণে তোমালোকে সেই প্ৰচেছটো কৰিবা আৰু চিন্তা কৰিব নালাগে, তোমালোকক আৰু তেনেকুৱা কোনেও SMS নিদিয়ে। তাৰ পিছৰটো হৈছে DP লৈ যিবোৰ প্ৰফাইল আছে। DP মানে প্ৰফাইল। এতিয়া প্ৰফাইলবোৰ লৈ বহুতে এনেকুৱা ধৰণে চাব পাৰা। তোমাৰ 16খন ফটো পঠিয়াই দিব, তাৰপিছত 16খনৰ যিটো তোমাৰ আখৰটো হয় বা প্ৰথম আখৰটো হয় সেইখন তোমাক ডিপ দিব ক'ব, DP দিব ক'ব। এইবিলাক হৈছে মক্কেলামি। এইবিলাক কোনো কৰাৰ প্ৰয়োজন নাই। তোমাৰ নিজৰ ফটো লগাই থোৱা, সেইটো তোমাৰ নিজৰ, এইটো মোবাইল যেতিয়া নিজৰ ফটো সেইটোৱে ভাল, বেষ্ট। আৰু এনেকৈ যিবিলাক আখৰবোৰ দি এনেকৈ কৰাৰ কোনো প্ৰয়োজন নাই। তাৰ পিছৰটো হৈছে গ্ৰুপবোৰ লৈ। গ্ৰুপত তোমাৰ এতিয়া ওলাবও নোৱাৰা, লগৰ গ্ৰুপ আছে কিছুমান, তোমাৰ ফেমিলি গ্ৰুপ। এইবিলাক গ্ৰুপত মাথা গৰম কৰি দিব। এনেকৈ তোমাক ৰাতিপুৱাৰ পৰা গধূলিলৈকে প্ৰথম ৰাতিপুৱা আৰম্ভ হোৱাৰ লগত গুড মৰ্ণিং SMS, তাৰপিছত আকৌ 12টা বাজি যোৱাৰ পিছত গুড আফটাৰনুন SMS, এনেকুৱা বহুত ধৰণৰ SMS তোমালোকে পাবাই। এইটো মানে গ্ৰুপত থকা মানে তুমি আমনিহে লাগি যাব এই ফটোবোৰ বা SMSবোৰ দেখি দেখি। আৰু WhatsAppৰ এটা মানে মক্কেলামি হৈছে, যেনে ক'ব গ'লে WhatsAppত কিছুমান ফটো আহে, যেনেকৈ এইবোৰ ফটো কোনটো মানে চব্জিত বা ভেজিটেবুলত ভগৱান প্ৰকট হৈছে তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ফটো আহি পৰে। এনেকুৱা মানে বিভিন্ন ধৰণৰ মক্কেলামিবোৰ WhatsAppত হৈ আছে। এইবোৰৰ কাৰণে চিন্তা কৰিব নালাগে এতিয়া। আৰু মই এটাই কওঁ, মানে মানুহবোৰ জাগি উঠা, এইবোৰ কাম কৰিব নালাগে। মানুহে তিনচুকীয়া গাড়ী লৈ দাৰ্জিলিং পাইছে আৰু তোমালোকে এনেকৈ থাকিলে নহ'ব। পিপুল গ্ৰ' আপ। তো আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তো থেংক ইউ।